Hello everyone, welcome back to my channel. মই নমিতা সকলকে মোৰ ইন্টাৰভিউত স্বাগতম জনাই আজি ভিডিওটো ষ্টাৰ্ট কৰিছো আৰু আজি এয়া দেখিছে নহয় মেজি ঘৰ আমাৰ ল'ৰা ছোৱালী গিটাই যেহেতু গাঁৱৰ ল'ৰা গিটা মানে লগ লাগি এই ধৰণে মেজি ঘৰটো বনাইছে আৰু এতিয়া আজি ভোজ ভাত খাব লাগিব এয়া চকচোন ইমান ধুনীয়াকৈ হাতি কৰি লৈছে নহয় ভাবিব নোৱাৰি এই সৰু সৰু ল'ৰা গিটাই যে ইমান ধুনীয়াকৈ হেপাহত যেহেতু গাঁওখনৰ নাম এটা হ'বলৈ বুলি এই ধৰণে প্ৰচেষ্টা আগবঢ়াইছে আৰু তেহেতৰ প্ৰচেষ্টাতে আজি যেহেতু আমাৰ এয়া ভোজৰ স্থলী ভোজ খোৱাটো সম্ভৱ হৈ উঠিছে নামঘৰ কাষতে পথাৰখনত আৰু আমাৰ এয়া বৌয়ে কিবা এটা কৈছে চাওকচোন সকলোৱে শান্তি হওক সুখৰ হওক সকলোকে নতুন বছৰ শুভেচ্ছা জনাই এই কামনা কৰিলোঁ নমস্কাৰ ধন্যবাদ কমচে কম এসপ্তাহমান লাগি গৈছে কাৰণ নৰা কাটিব লগা হৈছে আকৌ নৰাৰ পৰাই এইখিনি বনোৱা হৈছে যথেষ্ট কষ্ট কৰিছে ল'ৰাকেইটাই এয়া মানিবলগীয়া ভিডিঅ'টো ভাল ধৰণে আৰু এয়া পথাৰ কঠীয়ানি আছিলে ইয়াতে এতিয়া আমাৰ এয়া ভোজৰ স্থলী সঁচাকৈ ক'বলৈ গ'লে খুব ধুনীয়া লাগিছে চাওকচোন এটা ঘৰ টাইপৰে হৈ গৈছে ন আপোনালোকক কেনেকুৱা লাগিছে জনাবলৈ একেবাৰে নাপাহৰিব আৰু আমি এপাক নঙলামৰাৰ পৰা আহিলোঁ আমাৰ ঘৰৰ পৰা বেছি দূৰ নহয় তাতে এয়া ধুনীয়াকৈ এয়া জলপান ওলাইছে সকলো ভোগালীৰ ভোগ উপভোগ কৰিবলৈ আৰু সন্ধিয়াৰ সময়ত আমি এয়া ল'ৰাই আয়োজন কৰা এই স্থলীতে ভোজ ভাত খাবলৈ আয়োজন কৰা হৈছে এয়া মাংস ৰঙালাও আলু সকলোখিনি মাছ মাংস সকলোখিনি আছে আৰু এয়া আমি কাটিবলৈ আৰম্ভ কৰি আছোঁ আৰু এইফালে ধুনীয়াকৈ কাটিছে এইফালে বনায়ো আছে ভাত দাইল হ'বলৈ হৈছে আৰু বেছি সময় নাই ভাত দাইল আৰু জুইত যিহেতু সোনকালে হয় আৰু মেজি এয়া কাইলৈ যিহেতু এয়া জ্বলোৱা হ'ব সেইটো কাৰণে এয়া খৰিও ৰেডি কৰা হৈছে আৰু খানাটো এয়া মাংস ৰঙালাও ভাত দাইল আৰু আমি সকলো গাঁৱৰ মানুহ এই ধৰণে একলগ হৈ এসাঁজ তৃপ্তিৰে এসাঁজ সকলোলৈ মাঘৰ বিহুৰ শুভেচ্ছা আৰু ওলগ যাচিলোঁ এই ভিডিঅ'টোৰ যোগে শেষত অকণমান আমাৰ বাইদেউগৰাকীয়ে এয়া নাচ এটা দিছে সকলোৱে উপভোগ কৰক সঁচাই মানুহজনী খুব ফূৰ্তি ফাৰ্তাত থাকে অকলো মানে দুখ অনুভৱ নকৰে আৰু ভাল লাগে ন মনটো যিহেতু ফ্ৰেছ হৈ যায় এনেকুৱা হৈ থাকিলে আৰু আমি তেওঁকে বহুত দেৰি চাই থাকিলোঁ আপোনালোকেও চাওক আৰু পিছদিনা এয়া ঘৰখন চফা কৰি লৈছোঁ ৰাতিপুৱা সোনকালে উঠিছোঁ একদম 4টামান বজাতে যিহেতু গোটেই গানা বাজনা বাজি আছে গতিকেলৈ মানে টোপনিও নহা হৈছে আৰু সেইকাৰণে উঠি মেলি ঘৰ চৰ চফা কৰি আজৰি হৈ এতিয়া আমি যিহেতু মেজিৰ তালৈ যাব লাগিব যিহেতু তাতে এতিয়া অগ্নি দেৱতাক সেৱা কৰিবলৈ বুলি এই ধৰণে ঘৰ চফা কৰি ধুনীয়াকৈ আজি পৰিপাটিকৈ থৈছোঁ অকণমান ভিডিঅ' কৰি দেখুৱাবলৈ চেষ্টা কৰিলোঁ আৰু এইফালে মায়ে নামঘৰতে সোমাই লৈ ঘৰখনৰ মংগলৰ কাৰণে চাকি বন্তি জ্বলাই সেৱা ধৰিছে আৰু আমাৰ এইফালে পিঠা পনাৰ পৰা আদি কৰি সকলোখিনি যিখিনি বনাইছিলোঁ মিঠৈ লাড়ু ধূপ পিঠা তিল পিঠা সকলোখিনি যোগাৰ কৰি লৈছোঁ আমি সকলোৱে মিলি এসাঁজ ধুনীয়াকৈ আজি দিনটো পাৰ কৰিবলৈ বুলি লগতে আছে এয়া জলপান কোমল চাউল আৰু চিৰা দৈ একদম ধুনীয়াকৈ আৰু এতিয়া আমি গৈ আছোঁ এয়া মেজি তালৈ য'ত ভোজ খাইছিলোঁ যিহেতু তাত আজি এতিয়া আমি মেজি জ্বলাবলৈ ষ্টাৰ্ট হৈছে ইয়াতে আমি এতিয়া অগ্নি দেৱতাক সেৱা কৰিব লাগিব সেয়াই এতিয়া আহিলোঁ ইয়ালৈ সকলোৰে মংগল হওক তাৰে কামনা আৰু এই অগ্নি দেৱতাৰ
চৰণত এই ধৰণে তামোল পাণ ধূপ ধূনা অৰিহণা সকলোখিনি দিয়া হৈছে। আৰু ইমান ধুনীয়াকৈ জ্বলিছে চাওকচোন, একদম মানে গাত মানে বতাহটো খুব ধুনীয়াকৈ আহিছে। আৰু বেমাৰ আজাৰ সকলো দূৰ কৰিবলৈ বুলি এই ধৰণে আমি সেৱা কৰোঁ। আশা একো নাই ধৰা আমি থৈ দিছো এতিয়া নাই ক'ত মাছ গেটৰ কচোন। আৰু তাৰ পৰা এয়া ঘৰলৈ আহি পেলাই এয়া আলু, এয়া গুড়, আকৌ দৈ, গাখীৰ সকলোখিনি মিক্স কৰি পেলাই জলপান খোৱা হৈছে। এই আলু খাব লাগে, আপোনালোকে খালে নাই বাৰু জনাবচোন। আকৌ আমাৰ এয়া সৰু বোৱাৰীও গুৱাহাটীৰ পৰা আহি পালেহি আৰু সকলোৱে মিলি পেলাই আমি এয়া আজি খুব ভাল লাগিছে। ঘৰৰ সকলো মানুহ লগ খাইছোঁ, একলগ হৈ পেলাই এয়া ধুনীয়াকৈ। আৰু আমাৰ বেটী একদম চুইজাৰ পিন্ধি চুলি বেনি গাঁঠি ক'বলৈ বাকী নাই, তাই যি একদম মানে ডাঙৰ ছোৱালী নিচিনা হৈ গৈছে। আৰু এয়া খুৰায়েক, এয়া খুৰী, আমি মা মই সকলোখিনি এই ধৰণে আমি জলপানৰ তৃপ্তি এসাঁজ লৈছোঁ। আৰু এইফালে এয়া সৰু বোৱাৰী আহি পাই একদম আমি লগাই দিছোঁ কামত। একদম জুইতে মাংস ভাত সকলোখিনি আজি যি দিনটোৰ আয়োজন, একদম আমাৰ আজি ভোগালীৰ ভোগ সকলোখিনি বনাইছে। আৰু তাই এইফালে এতিয়া লোকেল মুৰ্গী বনাইছে, এইফালে ভাইটি আছেই লগতে। আৰু এইফালে এয়া চেৱা দিয়া ভাতো বনাইছে, সকলো জানে দেই, তাই ক'বলৈ বাকী নাই। আৰু তাই আহিছে জীৱন একদম আৰু খালেহে গম পাম আৰু কেনেকুৱা টেষ্টি হ'ব। আৰু এইফালে চিলি চিকেন বনাইছিলোঁ, বেটাৰে চিলি চিকেন খাই সকলোখিনি হাঁহ চাহৰ পৰা আদি কৰি সকলোখিনি আছে। আৰু আজি আমাৰ খানাৰ ডিছখন এইখন চাওকচোন, পুখুৰী মাছ, ঘৰৰ মাছ হয় দেই। আৰু কুকুৰা, হাঁহ মাংস সকলোখিনি, আৰু এইফালে চেৱা দিয়া বৰা ভাত। আজি মানে একদম ধুনীয়া লাগিব আৰু খাই পেলাই। আইটেমবোৰ দেখি পেলাই কেনেকুৱা লাগিছে জনাবলৈ নাপাহৰিব। যদি ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব। তেতিয়াহ'লে আকৌ ভিডিঅ' এটা লৈ আহি থাকিম। টাটা বাই বাই।